Hi guys, welcome to my YouTube channel Zakir Vlog. মই আজি প্ৰথম ব্লগ ভিডিও বনাব ওলাইছোঁ সকলোৱে যাতে মৰম চেনে দিয়ে। মই এতিয়া আছোঁ পল্টন বজাৰত। ইয়াৰ পৰা মই হাতীগাঁও মিনি তাজমহল চাব যাই আছোঁ। এয়া মোৰ লগত আছে আশিক। চাই থাকক, ভিডিওটো আৰম্ভ কৰোঁ। গাইজ, মই কেতিয়াও এনেকৈ কেমেৰা সন্মুখত আহি কথা কৈ ভিডিঅ' বনাই পোৱা নাই। আজি মোৰ ফাৰ্ষ্ট টাইম হয়। ভিডিঅ' বনাবলৈ বহুত সাহস লাগে। আচলতে হয়তো তোমালোকৰ আজি মোৰ ভিডিঅ'টো চাই ইমান ভাল নালাগিব। আগলৈ ভালকৈ ভিডিঅ' বনাব চেষ্টা কৰিম, যাতে তোমালোকৰ বহুত ভাল লাগে। তোমালোকেও মৰম কৰি যাবা। তো বেছি কথা নকওঁ, ভিডিঅ'টো চাই থাকক শেষলৈকে। আমি আহি পালোঁ আপোনালোকৰ দেখাবলগীয়া মিনি তাজমহল। এয়া আপোনালোকৰ ভিতৰ ভাগত কি আছে আমি চাবলৈ চেষ্টা কৰি দেখাওঁ। ইয়াতে আমি গাড়ী ৰাখিব লাগিব। এইখন মিনি তাজমহলৰ গেট হয়। ফাইনেলি আমি আহি পালোঁ মিনি তাজমহল।
এতিয়া আমি মিনি তাজমহলৰ ভিতৰৰ ফালে গৈ আছোঁ। গাইজ আমি মিনি তাজমহল চালোঁ আৰু লগতে আপোনালোককো দেখালোঁ। এয়া মোৰ লগত আছে আশিকেও চালে মোৰ লগত মিনি তাজমহল। এয়া আশিকেও কিবা এটা কৈ দিব। গাইজ আমি মিনি তাজমহল চালোঁ, লগতে আপোনালোককো দেখালোঁ। আচলতে মিনি তাজমহল হৈছে এটা মাজাৰ শ্বৰীফ হয়। ইয়াত পীৰ বাবাৰ কবৰ আছে। আজিলৈকে ইমানতে। ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈকে ইমানতে। থেংক ইউ, বাই।